কোটিৰ খানত দেখাব নোৱাৰে কোটিত গুবাইছো ঠিকছে মদত গুবাইছো এৰপা গুবাইছো গাইজ পুৰা কাপলা মাৰি লৈ হে বেলেগ কুব দিছো এই দাউৰি আছে কুবে আছে দাউৰি আছে কাৰণ মোৰ এটা ফেমিলি আছে চলি বুলি হৈছে নাকি এ তো শুনি দেখি তই ইনকি কে রে মুখান হ্যাঁ কেঙ্গে রে তই গাইজ মই হয় অবুলৰ আপোনালোকে চাইছে ভাই ভাই আসাম ইউটিউব চেনেল গাইজ বৰ্তমান বাজিল 10টা আৰু মই হার পালো হার পাই কেনে মুখ চুখ থৈ বৰ্তমান কলেজত ড্ৰেছ পিন্ধিলো এতিয়া কলেজত যাম বাৰু আজি ভ্লগটো চাই আপোনালোকে ভাল পাব কালিটো চাগে বেছি ভাল নাপালাক মানে নৰ্মেল ভ্লগ আছিল ঘৰতে আছিলোঁ সেইকাৰণে আজিৰ পৰা পুৰা ভাল পাই থাকিব ভ্লগাৰ গাইজ টেনশ্যন ল'ব নালাগে তো চাই থাকক গাইজ তাকো আৰু মই এতিয়া বৰ্তমান কলেজত যাইছোঁ আজি উল্টা চাইডেদি যাইছোঁ কলেজ কাৰণ মোৰ এটা কাম আছে সেইটো কামটো কৰি কিনে কলেজত যাইছোঁ আৰু একবাৰ আজি স্কুলকো যাব লগা আছে তাকো যাবি নেকি স্কুলৰ কিয় এই মোৰ চাৰ্টিফিকেট কাম আছে যদি টাইম পাই সিও যাব ইয়াৰ বহুত কাম আছে কলেজত তো গাইজ আমি হাইস্কুলৰ পৰা আহিলোঁ নাকি ৰাখাল হাইস্কুলৰ পৰা আমাৰ হাইস্কুলৰ কাম কমপ্লিট হ'ল এতিয়া আমি কলেজত যাই আছোঁ তাৰপিছত লগ পাই আহিছোঁ গাইজ দোস্ত মইদুৰ কেনেকুৱা বঢ়িয়া ভাত খাইছে না আজি খানাই কিয়া হোটেলত গৈছিলোঁ যে ইমান খামাৰ কি খাইলি পৰঠা চিংৰা শিখৰে মেইন না আমাৰ তোৰ মোৰতো নহয় মইতো নহয় হয় নেকি ইয়েছ ভাল হৈছে তুমি ইয়েছ একদম না ইয়েছ বঢ়িয়া ভাল হ'ব লাগিব মই কাৰণ মোৰ এটা ফেমিলি আছে চলি বুলি হৈছে নাকি কিয়া মৰাম যে কালি হে মৰাম যে দৰ্শক কিবা কওঁ দৰ্শক ভালে আছে আপোনালোকে গাইজ আমি বৰ্তমান ডেট ফিক্স কৰিব আহিছোঁ ন অতুল ভাই যাম ডেট ফিক্স কৰিব আহিছোঁ না ডেটটো ফিক্স কৰোঁ কৰি কিনে কালি হ'ব লাগে কালি হোৱাৰ সম্ভাৱনাটো বেছি আছে চাওঁ আৰু কিমান সম্ভৱ আছে কথা হ'ল কি কথা হ'ল জানো হা আমার হসপিটাল আপনার আওয়াজ লাভ দেখে দিও দিস ইয়েস ভিডিও আছে না আমার হ্যাঁ আছে ইয়েস আমার ভিডিওর কাম চলি আছে 80% কমপ্লিট হল আর 20% না হ্যাঁ দিও কি হলো তোর নতুন একটু না নতুন মরে গেল নাকি দেখে দিয়া আজ কম্বু মানে তারপরে হ্যাঁ গাইস আমার বাংলাদেশে আই গেল এ তো শুনি দেখি তুই ইনকি কে রে মুখান হ্যাঁ কেঙ্গে রে তুই মোরম লাগে তো হ্যাঁ মোরম লাগে মরি আছে দাস মই আহিলোঁ মই বিশেষকৈ গুৱাহাটী গৈছিলোঁ গাই আচাৰতি 7 বজাত মই গুৱাহাটী গ'লোঁ মানে ঘৰ এটা ঠিকা ল'লোঁ ঘৰটো ঠিকা ল'লোঁ বেলেগে মোটামুটি 1,60,000 খুজিলে এতিয়া আমি আৰু ভাবিলোঁ কামখিনি ভাবি চিন্তি চালোঁ 1,10,000 আমাৰ হ'ব আৰু লাভ হ'ব কামটো ঠিক কৰিলোঁ চাৰে আমি এটা মিটিং কাম কৰোঁ লগ পাই লগ পাই আছোঁ কিন্তু টাকা লাগে পাওয়ার হচ্ছে গাইস কেনেকুৱা পাওয়ার আমার মিটিং হয়েছে गाइस मीटिंग कारण गाइस मैं आज में हूँ বর্তমান আমার 14 তারিখ ফিক্স হ্যাঁ 14 তারিখ ফিক্স কোনবা আইডা নরে কি হলো নালগে কারণ পয়সা আমি স্টুডেন্ট দিছো এখানে আমি আহিম কোনো একো আই উল্টেরি নালগে কোনবা আগলা আপি সবে আগলা মেকআপ করিব বরগুন দিবি আগ দিবি নালে মেকআপ সেবা করিব না আপির কথা নকবা মানে এনে অলপ কলে বিশেষ কোনা মেকআপৰ কথা কৈছো অলপ মানে বাকি আমাৰ কি হ'ব সদম ভাই সেন্টক দেখে দিয়া কি হ'ব খানা তোমাৰ কি হ'ব পাগলৰ মই কান্দৰ উঠিব লাগে খালি লিখি থৈ থকা আনে লিখি থৈ
কি হলো বিরিয়ানি ন বিরিয়ানি হ্যালো গাইস আমার মরম আই গল यस গাইস 14 তারিখ পরকি বুধবার রোজ প্রিন্সিপালে বলে কি বলে কাম আছে আমি তেখেতক কৈছো বলে স্যার আপনি যদি আইবেন নালকে কারণ পয়সা গেলে আমি তুলছো না কি বয়া কথা কৈছো নাকি মই ঠিকই আছে পয়সা আমি তুলছো আমি কোনবা আইবেন নালকে সবে কয় ও ডাইরেক্ট বেলেগ ডিজাইন পিনছে বর্তমান কি লাগে হ্যাঁ মাংস প্রায় 1 কুইন্টাল মান লাগবে না 1 কুইন্টাল মান লাগবে বজারটো আমি আজকে কাম করবা করি লেগ পিস আৰু বেগে চিকেন মানে আমাৰ বইলাৰটো হ'ব আমাৰ প্ৰায় 1 কুইন্টাল মান হ'ব আৰু ৰাতি আমাৰ হে কৰা ভাল হ'ব ৰাতি আমি বইলাৰে কৰি দিও বহুত চলি না পুলাও এৰবাৰ নাই কি বুলি কৈছো তো হা বুলি কৈছো বইলাৰে কৰি দিও আৰু লগতে আৰু হেৰি বস্তুটো আমাৰ হেৰিটো ৰাখব এই কি বুলি কয় দালিটো ৰাখব দে ভাই দালি নহলে ভাত খাব নৰো দে মোক দালি লাগিব নিমখ যাতে আছে ভাই এই থাকাতে দি মই কাম কৰিব খাইছিলে হেৰিত ষ্টেডিয়ামত ইয়াৰ আনলিও খোলা বুলি কথা মছে কৰি অলপ দালি বনাবই মোক দালি লাগিব তে দালিটো বনাবা লাগিব তাৰ পিছত আমি হেৰি কৰি দিও খানা খাইছিল বালুত থল ৰাইছি খাই কেনে সাকলি আমাৰ ফ্ৰেন্ড সকলে বহুত ফুৰ্তি কৰি আছে ন দোস यस বহুত ফুৰ্তি কৰি আছে ন यस অবিনাশ ভাই হর্স পাওয়ার হ্যাঁ আদি জোশ কালি আমি বাজাৰ কৰিম তাৰ পিছত ৰাতি খানা খাম খানা খাটো দিবা লাগিব প্লেট ভিতৰত গাইজ এটা কথা এতিয়া যে আমি মানে মাংসৰ কাৰণে গেলো দোকানীটো নাই সো ভাটিবেলা যাই কেনে লগ পাইছো গাইজ আমাৰ মানে বিল্ডিঙৰ কাম চলি আছে বিল্ডিঙৰ কাম মানে বহুত দিন কৰিছিল আগতে আৰু বহুত দিন কৰা নাছিল মানে অলপ ফাইনেন্সিয়েল প্ৰব্লেম আছিল পইচাৰ অলপ প্ৰব্লেম আছিল সো কামখিনি আজিৰ পৰা ষ্টাৰ্ট কৰিলোঁ তো আল্লাহ ভগৱানক হৈ কেনে ডাইৰেক্ট কমপ্লিটে কৰে নেকি এইবাৰ গম নাপাওঁ আৰু কিন্তু কৰি আছে আৰু সো চাই থাকক আৰু ভিডিঅ'টো কি হয় কি নহয় তো গাইজ এতিয়া বৰ্তমান ঘৰ আহি পালোঁ আপোনালোকক যি দেখি থাকোঁ সেইটো মোৰ ৰুম মানে সেইটো মোৰ এক্সট্ৰা ঘৰ সেইটো তাতে এটা ৰুমত আবু থাকে এটাত মোৰ হওঁ আৰু এটাই থাকে আৰু বাকী আম্মা আব্বা শুন থাকে আমাৰ হোমটো নকৰোঁ আজি হোমটো নকৰোঁ পিছত কৰিম বাৰু বাকী আহি কিনে এতিয়া কাক লৈ ভাত নিম বৰষুণটো আহিছে বাইদেউ এতিয়া ভাত দিব বাৰু ভাত পানী খাম বাৰু খাই কিনে লগ পাইছোঁ আৰু যদি গাইজ যদি ভাত যদি খাৱা যদি ভিডিঅ' চাই তেতিয়াহ'লে এটা কমেণ্ট কৰিব ভাত খোৱা ভিডিঅ' কৰিম গাইজ মই যাওঁতে ভাতকেইটা খাই গাইজ বৰ্তমান মই ভাত খাওঁ তো চাই দিয়ক আপোনালোকে আজি আঞ্জা আছে দালি আৰু মাছ তো গাইজ চাই দিয়ক আপোনালোকে তো গাইজ ফাৰ্ষ্ট বাইট ল'ম এতিয়া দেখিতে খালি তো গাইজ এতিয়া ফাৰ্ষ্ট বাইট ল'ম ভাতৰ বৰ্তমান ভাত পানী খাই ল'লোঁ এতিয়া ৰামপুৰত যাব আহিছোঁ অলপ কাম আছে চ' এতিয়া বৰ্তমান হাছান কাটাক যাম যাই কিনে ৰামপুৰ যাই কিনে কামখিনি কৰি কিনে লগ পাইছোঁ বাৰু তো গাইছ আমি পৰহি দিনাৰ কাৰণে মাংস অৰ্ডাৰটো দি দিলোঁ দোকানত মুৰ্গীৰ মাংস এতিয়া আবুলে হিচাপটো কৰি আছে হিচাপ কৰাৰ পিছত কিবা এটা পইচা এডভান্স দি যাম তাৰপিছত কালি গোটেইখিনি দি মাংসখিনি ৰাতি লৈ যাম আপোনালোকে চাব পাৰিব মাংসটো লৈ যাম তো গাইছ অৰ্ডাৰ দি আহিলোঁ এতিয়া আমি কিবা বেলেগ হিচাপ কৰি আছোঁ আবুলে আগে যাই আছে আমি বৰ্তমান ৰামপুৰ চৰত চাবলৈ কোনেও নাই এইখনত ধৰক কিবা মানে ডিছপাৰ্ট কিবা সেই কৰিব গৈছে আবুলে এতিয়া চেণ্ট্ৰেল ল'ব নেকি আবুল চেণ্ট্ৰেল ল'ব নেকি আবুল চেণ্ট্ৰেল ল'ব চাই লওক একযোৰা চেণ্ট্ৰেলৰ দোকানত এইযোৰা উঠে লৈ ভাল লাগিব এই 30 চেণ্ট্ৰেল আপি 40 চেণ্ডেল নেকি
বেড বয় আপা খুলিম ন বেড বয় গাইজ আবুলে একযোৰ চেণ্ডেল পচন্দ কৰিছিল কিন্তু এইযোৰ কিবা বোলে আপি চেণ্ডেল আজিকালি কোনো কথা নাই আপা আপি একেলগে কৰিব পাৰি তো গাইজ বহুত টাইম হ'ল চেণ্ডেল চিলেক্ট কৰাৰ পিছত আবুলৰ একযোৰো ভাল লগা নাই এতিয়া লৈ না নলৈ গম নাপাওঁ চেণ্ডেল আমাৰ ৰামপুৰৰ চকতে আছে চিকেনৰ দোকান এখন আবুলে চেণ্ডেল লৈ না নলৈ গম নাপাওঁ বহুত কেইযোৰ চালাক তাৰপিছত এতিয়া গম নাপাওঁ কিবা পইচা হিচাপ কৰি আছে আবুলে গাইজ বৰ্তমান আমি আছো আমাৰ এলেকাত চুলি কাটিবা এলেকাত কৈ দিবি নেকি আপুনি মই কাটি দিব না মোৰ পইচা নাই কিন্তু হা মই পইচা দিলিও ইনশাআল্লাহ নাচবি কিন্তু গাইজ আজি মই ফাৰ্ষ্ট টাইম ইয়াত চুলি কাটিম মোৰ ভাল লাগিছে দোষ কিছু চাই থাকো পাৰোঁ আমাৰ কামখিনি কৰি আহোঁ তাৰপিছত তো গাইজ চুলি কাটা বুলি ক'লোঁ কিন্তু চুলি কাটা নহ'ল আজি হা ৰাজু কিবা কৈ দিব ৰাইজ চুলি কাটা নহ'ল আজি তাৰমানে আমাৰ চাহাবে ক'ৰবাত নীলাগুত গৈছিল অঁ বয়া নাপাব আজি ক'ত গৈছিল আপুনি কৈ দিয়কচোন অলপমান মই ৰাইজ গুৱাহাটীত গৈছিলোঁ অঁ তাতে যাই কি কি হ'ল অলপ খানা পিনা খালোঁ আৰু ৰাইজ আৰু কি কি খালা ট্ৰেক্টৰ খালোঁ ট্ৰেক্টৰ ৰাইজ কেইবটল দৈ গাখীৰ খালোঁ 3 বটল বয়া নহ'ব ৰাইজ মোৰ সেইটো নেচাৰে আৰু খাং অলপ বাহিৰত গ'লে উপায় নাই আৰু খাম মানুহটো খাবই এইটো আৰু বয়া চয়া নাপাব আপোনালোকে নাখাব ৰাইজ অঁ মই মৰি যাওঁ আপোনালোকে ভালে থাকক য়েছ 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 খাইছোঁ এই 12 বছৰ বয়সৰ পৰা খাইছোঁ এতিয়া তাৰমানে মোটামুটি ছোৱালী বিয়া দিলোঁ ল'ৰাকো বিয়া কৰাম 2 দিন পিছত আজিও মই জানা আৰু সেনাই আছোঁ আপোনালোকে আৰু পালিটন সৎ পালি বেছিকৈ খাব এইবিলাক মুঠিও নাখাব ভাত কিহেদি খাইছে ৰাতি ভাত খালোঁ তাৰমানে মাছ সিদিনাখনৰ কেছটো কৈ দিয়ে কোবালো যি ৰাইজ এইটো কথা ক'ব নোৱাৰি চুৰ এটা চুৰ পাগলা হ'লিও ৰাইজ তাহাঁতে তাৰমানে সেই বয়া বস্তু উপায় নাই আৰু কটিত নোকোৱালি মানুহক দেখাব না কটিখনো তাহাঁতক দেখাব নোৱাৰে কটিত কোবাইছোঁ ঠিকছে মদত কোবাইছোঁ ইয়াৰ পৰা কোবাইছোঁ গাইজ পুৰা কাপলা মাৰি লৈ বেলেগ কোব দিছোঁ এই দাউৰি আছে কোবাই আছোঁ হা ঠিকে আছে অলপমানো মই মিছা কথা কোৱা নাই ৰাইজ বেলেগ কোবাইছোঁ ঠিক আছে বাৰু গাইজ তো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব আৰু যদি চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহ'লে জয় আই অসম।